নমস্কাৰ বন্ধুসকল, আজি গৈ আছোঁ চানডুবি মেলা। চানডুবিতটো বহুতবাৰ আহিছোঁ আগতে, কিন্তু মেলাত আজি লাইফত ফাৰ্ষ্ট টাইম মানে গৈ আছোঁ এতিয়া। আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব মেলা চোৱা চানডুবিত। চানডুবিলৈকে যোৱা ৰাস্তাটোৰ মেৰামতিৰ কাম পূৰ্ণ গতিত চলি আছে এতিয়া। ৰাস্তাটো বহল হৈ পেলাই পূৰা নেশ্যনেল হাইৱে নিচিনা হৈ গৈছে এতিয়া। অলমষ্ট আধা কাম হৈ গৈছে, কিছু অংশৰ এতিয়াও কাম বাকী আছে, চলি আছে। নেক্সট বছৰ পিকনিকত আহিলে পূৰা ফাই ৰাস্তাত আহিব পাৰিব সকলোৱে। শুনিবলৈ পাইছোঁ এই ৰাস্তাটোৰ পৰা লেফ্ট ছাইডে গুৱাহাটীৰ চিৰিয়াখানাখন আহিব বোলে। নাজানো কথাটো কিমান দূৰ সঁচা, কিন্তু বহুতৰ মুখত শুনিছোঁ অলৰেডি। বাপৰে ধূলি, ভাগ্য ভাল গাড়ীত আহিলোঁ আজি। বাইকত অহা হ'লেতো একদম মানে কি ক'ম আৰু। আহি পালোঁ চানডুবি, আৰু আমি যাব লাগিব এইটো চিধা ৰাস্তাটোত। ৰাইট ছাইডে গ'লে পাম আমি পিকনিক স্পট, কিন্তু মেলা পিকনিক স্পটৰ ফালে গ'লে নাপায়। মেলাত যাব লাগিলে আপুনি চিধা ৰাস্তাটোৰে যাব লাগিব, য'ত টুৰিষ্ট লজকেইটা আছে সেইটো ৰাস্তাত। চকুত সানিলি কলা ফুল, জানো জানো এয়া যৌৱনৰ ভুল, নাই নালাগে উঠত ভুল, চকুত সানিলি কলা ফুল, জানো জানো এয়া যৌৱনৰ ভুল, মই ভুল কৰিছোঁ। এইখন মুখ্য প্ৰৱেশ দুৱাৰ, বহুত ধুনীয়াকৈ ডিজাইন কৰিছে, বহুত ধুনীয়া লাগিছে। আজি মানডে বুলি চাগে মানুহ অকণমান কম হৈছে। যোৱাকালিতো এনেকুৱা ভিৰ হৈছিলে বুলি, বহুত ভিৰ হৈছিলে। আজিতো তথাপি বহুত মানুহ কম আছে। আৰু এই মেলা হোৱা জেগাখিনিৰ এটা ড্ৰোন শ্বট লৈছিলোঁ মই, অভাৰঅল গোটেইখিনি এৰিয়াৰ। চাওকচোন কেনেকুৱা লাগে। দুটা বস্তু কিনিলোঁ, এক কাঁচকল আৰু দুটা খৰি মেলাৰ পৰা। ওলাই আহিলোঁ চানডুবি মেলাৰ পৰা। এতিয়া এটা স্পট বিচাৰিম, মানে আমি তাত একো খোৱা নাই এতিয়া। ইয়াতে মানে খানাটো বনাম আৰু এটা সৰু সুৰা পিকনিক এটা হ'ব। তো এটা ভাল চাই স্পট এটা বিচাৰোঁ। পলক 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 পলক। আৰু এইটোৱে আছিল আমাৰ পিকনিকৰ স্পটটো, বহুত ধুনীয়া নিজান ঠাই।
আহি আছিলোঁ চান্দুবি মেলাৰ পৰা আৰু আহি থাকোঁতে ৰাস্তাত লগ পালোঁ বিবেক দাক ইয়াতে বোলে শ্বুটিং চলি আছিলে কিহৰ শ্বুটিং চলি আছিলে এটি গীত আহি আছে সুন্দৰ এটি গীত লাটুমণি দাই মিউজিক কৰিছে আচ্ছা আৰু ছিংগাৰ ৰাজা ভূঞাই গাইছে ৰঙা ফটকা গীতটিৰ নাম চ' গতিকে ৰিলিজ হ'লে সকলোৱে উপভোগ কৰিব আৰু চিয়'ৰ বহুত বহুত ধন্যবাদ ভাল লাগিলে খুব লগ পাই বাই বাই বিবেক দা বাই বাই ভিডিঅ'টোৰ এইখিনিতে সামৰণি মাৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব অতি সোনকালে নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে টিল দেন টেক কেয়াৰ বাই আপোনাৰ ইউটিউব চেনেল আছে ন উৎপল কাশ্যপ ইউটিউব চেনেলটো সকলোকে অনুৰোধ কৰিম অসমবাসী ৰাইজক যাতে ছাবস্ক্ৰাইব কৰে লাইক কৰে কমেণ্ট কৰে আৰু ওচৰতে বেল আইকনটো দবাই নটিফিকেশ্যনবিলাক আহি থাকে